Hello friends, welcome to my YouTube channel Blogger Life অসম। আজি মই আপোনালোকক দেখুৱাম যে নিজৰ মোবাইলত জব কাৰ্ডৰ একাউণ্ট কেনেদৰে চেক কৰিব। আপোনালোকে জানে যে জব কাৰ্ডৰ একাউণ্ট চেক কৰিবলৈ হ'লে বেংকত যাব লাগে, গতিকে নিজৰ মোবাইলত কেনেদৰে চেক কৰিব। পোনপ্ৰথমতে আপুনি আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰাৰ পাছত গুগলৰ যি সাৰ্চ বাৰ দেখিব, ইয়াতে আপুনি mgnrega টাইপ কৰি ল'ব। mgnrega টাইপ কৰাৰ পাছত দেখিব যে ইয়াত মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল ডেভেলপমেণ্ট বুলি আহিব, গতিকে আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ এটা এড আহিব, এডটো কাটি ল'ব লাগিব। এডটো কটাৰ পিছত দেখিছে যে আপোনালোকে বাওঁফানৰ চুকতে ইয়াত চিটিজেন পঞ্চায়ত জিপি PSN ZP দেখিছে, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আকৌ আপুনি যিটো পেজ আহিব, এই পেজটো আপুনি অলপ জুম কৰি ল'ব। ইয়াত দেখিব তিনিটা অপশ্যন আছে। ফাৰ্ষ্ট অপশ্যন আছে গ্ৰাম পঞ্চায়ত, ছেকেণ্ড আছে পঞ্চায়ত সমিতি বাই ব্লক পঞ্চায়ত বাই মণ্ডল, 3 নম্বৰ দেখিছে জিলা পঞ্চায়ত। ইয়াত আপুনি ফাৰ্ষ্ট অপশ্যনটো সিলেক্ট কৰি ল'ব। তাৰপাছত যিটো আহিব আপোনাৰ পেজ, ইয়াত দেখিব 4টা অপশ্যন আছে। ইয়াৰে আপুনি ছেকেণ্ড অপশ্যনটো যিটো আছে জেনেৰেট ৰিপৰ্ট, ইয়াত আপুনি ক্লিক কৰি ল'ব। তাৰপিছত আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব। আপুনি আপোনাৰ যোনটো ষ্টেটৰ হয় সেই ষ্টেটটো সিলেক্ট কৰিব। মোৰ যিহেতু আসাম, গতিকে আসাম সিলেক্ট কৰিছোঁ। ইয়াত আপোনাৰ অলপ চাৰ্ভাৰটো কেতিয়াবা ডাউন থাকে, গতিকে অলপ টাইম ল'ব পাৰে। দেখিছে আপুনি এটা পেজ ওপেন হৈছে, দেখিছে আপুনি ইয়াত এটা পেজ ওপেন হৈছে। এই পেজটোত আপোনাৰ যিটো ফাইনেন্সিয়েল ইয়াৰ আছে, এইটো আপুনি যেতিয়া চাব বিচাৰে আপুনি। মই যিহেতু 2021 আৰু 22 চাম, গতিকে 2021 আৰু 22টো ক্লিক কৰিছোঁ। 2 নম্বৰতে দেখিছে আপুনি ইয়াতে ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব দিছে। ডিষ্ট্ৰিক্টটো আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। আৰু ৰখিব লাগিব ইয়াতে। আপোনাৰ দেখিছে ডিষ্ট্ৰিক্টটো আপোনাৰ আহি যাব। এতিয়া আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছতে ইয়াত আপোনাৰ ব্লকটো সিলেক্ট কৰিব লাগিব। আপোনাৰ ব্লকটো অলপ এই পেজটোত অলপ টাইম লাগিব। ইয়াত আপুনি ব্লকটো সিলেক্ট কৰি ল'ব। তাৰপাছত আহিব আপোনাৰ পঞ্চায়ত। আপুনি আপোনাৰ পঞ্চায়তটো সিলেক্ট কৰিব লাগিব। সেইটো অকণমান টাইম ল'ব, যিহেতু ইয়াতে চাৰ্জ হয় বস্তুটো, গতিকে চাৰ্জ হোৱাৰ পাছতে আপোনাৰ ছেকেণ্ড অপশ্যনটো ফিল আপ কৰিব পাৰে। ইয়াত আপোনাৰ ছেকেণ্ড অপশ্যনটো আহি গ'ল। ইয়াত আপোনাৰ যিহেতু পঞ্চায়ত সিলেক্ট কৰিব লাগে ইয়াত, গতিকে নিজৰ পঞ্চায়তটো সিলেক্ট কৰি ল'ব। তাৰপাছত আপুনি ইয়াতে লাষ্টত 2টা অপশ্যন দেখিছে, ৰিছেট আৰু প্ৰচিড। আপুনি আপোনাৰ এই প্ৰচিডত ক্লিক কৰিব। এই পেজটোত অলপ টাইম লাগে, যিহেতু দেখিছে এটা পেজ আহিছে। ইয়াত আপোনাৰ এনেধৰণৰ এটা পেজ আহিব। এই পেজটোত আপুনি যিটো r1.jobcard by registration, ইয়াত আপুনি আপোনাৰ 1 2 3 4 5 6 7টা অপশ্যন আছে। ফাৰ্ষ্টত ইয়াৰ আপুনি 5 নম্বৰ যিটো আছে জব কাৰ্ড বাই এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে যে আমাৰ পঞ্চায়তত যিমানবিলাক জব কাৰ্ড আছে সকলোৰে নাম আহি গৈছে ইয়াতে। আপুনি আপোনাৰ নামটো ইয়াতে সিলেক্ট কৰিব লাগিব। অলপ জুম কৰি ল'ব, জুম কৰি আপোনাৰ
নামটো ইয়াত ছিলেক্ট কৰিব। নিজৰ পৰিয়ালৰ ছিলেক্ট কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিছে যে আমাৰ ৱাটিং পঞ্চায়তত আপোনাৰ এতিয়ালৈকে 1528খন জব কাৰ্ড আছে। ইয়াতে আপোনাৰ 1528খনৰ ভিতৰতে আপোনাৰ নামটো ছিলেক্ট কৰি ল'ব। ইয়াতে মই আমাৰ ঘৰৰ পৰিয়ালৰ যিহেতু ছিলেক্ট কৰিব লৈছোঁ, ইয়াত ছিলেক্ট কৰি দিয়া হৈছে। ইয়াত যি দেখিছে আপোনাৰ নম্বৰৰ পাছত যিটো ব্লু কালাৰৰ নম্বৰ থাকিব তাত ক্লিক কৰিব। ইয়াত দেখিছে ওলাই গৈছে পেজটো আপুনি জুম কৰি ল'ব। ইয়াত আপোনাৰ ফাৰ্ষ্ট পেজত আহি যাব নেম অফ আপোনাৰ নেম অফ হেড অফ হোল্ড। ইয়াত আপোনাৰ যিহেতু হেৰি আহিব জব কাৰ্ডৰ নামটো আহিব, কাৰ নামত আছে। তাৰপিছত আপোনাৰ এড্ৰেছবিলাক আহি যাব। ইয়াতে আপোনাৰ ক'ত কাম হৈছে, ধৰক কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ ক'ত কি কাম হৈছে, আপুনি ক'ত কাম কৰিছে ইয়াত আহিব। ইয়াত যিহেতু ইয়াত দেখিছে আপোনালোকে কামবিলাক, ডেট দেখিছে। ইয়াত দেখিছে লাষ্টত আমাৰ কৰা আছে যে কাম ইয়াত 14/6/2021 বাই 19/6/2021লৈকে। ইয়াত 6 দিনকৈ দিয়ে জব কাৰ্ডত, যিহেতু 6 দিন ইয়াত 6 দিন দেখিছে। তাৰপাছত ইয়াত আপুনি ইয়াত তলত আহিব, ইয়াতে পইচা সোমোৱাটো দেখুৱাব পাৰে, পইচা সোমাইছে নাই সোমোৱা। ইয়াত যিহেতু আপোনাৰ 6 দিনকৈ 318 দিনৰ কাম দেখুৱাইছে, গতিকে ইয়াতো এদিন 2 দিন 3 দিন 3 দিনত 318 দিনৰ পইচা সোমাইছে। গতিকে দেখিছে আৰু কিমান তাৰিখত সোমাইছে আপুনি চেক কৰিব পাৰিব। ইয়াত সোমাইছে 14/6/2021 আৰু আপোনাৰ কিমান পইচা সোমাইছে ইয়াত ছাইডত চাব পাৰে এইটো। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিহেতু এটা নতুন চেনেল, আৰু লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ।